নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গভজব আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি জেনেৰেল ছায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম, যিবোৰ টপিকৰ পৰা সকলো ধৰণৰ কম্পিটিটিভ এক্সামত ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে আৰু এই ভিডিঅ'টো অসমৰ সকলো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হয়। গতিকে জেনেৰেল ছায়েন্সৰ সকলো টপিক আমি ভিডিঅ' ৱাইজত কভাৰ কৰি যাম। আজিৰ এই ভিডিঅ'ত আমি ইউনিট অফ মেজাৰমেণ্টৰ বিষয়ে আলোচনা কৰিম। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গতিকে আমি ইউনিট অফ মেজাৰমেণ্টৰ পোনপ্ৰথমে চাব লাগিব ফাণ্ডামেণ্টেল কোৱান্টিটিজবোৰৰ ওপৰত, আৰু এই ফাণ্ডামেণ্টেল কোৱান্টিটিজৰ ওপৰত সকলো কম্পিটিটিভ এক্সামত কুৱেশ্যন আহি থাকে। গতিকে আমি চাই লওঁ তাক ভালকৈ। ফাণ্ডামেণ্টেল কোৱান্টিটিজ বুলিলে আমি 7টা পাওঁ, যেনে ধৰক লেন্থ, মাছ, টাইম, ইলেক্ট্ৰিক কাৰেণ্ট, টেম্পাৰেচাৰ, এমাউণ্ট অফ ছাবষ্টেঞ্চ, লুমিনিয়াছ ইণ্টেনচিটি। আৰু ইয়াৰ SI ইউনিটবোৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামত সুধিয়েই থাকে, আৰু আমি ইয়াত ভালদৰে সিহঁতক চাই ল'ম। লেন্থৰ SI ইউনিট হৈছে মিটাৰ, মাছৰ হৈছে কিলোগ্ৰাম, টাইমৰ হৈছে ছেকেণ্ড, ইলেক্ট্ৰিক কাৰেণ্টৰ এম্পিয়াৰ, টেম্পাৰেচাৰৰ কেলভিন, এমাউণ্ট অফ ছাবষ্টেঞ্চৰ মল, আৰু লুমিনিয়াছ ইণ্টেনচিটিৰ SI ইউনিট হৈছে কেণ্ডেলা। ফাণ্ডামেণ্টেল ইউনিটছ মানে হৈছে যিবোৰ কেলকুলেট কৰাৰ কোনো ধৰণৰ ফৰ্মুলা নাথাকে আৰু ইহঁতক SI ইউনিটৰ দ্বাৰা প্ৰকাশ কৰা হয়। গতিকে এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, আৰু ইহঁতৰ চিম্বলবোৰ হৈছে এইবোৰ, আপোনালোকে চাই ল'ব। লেন্থৰ মিটাৰটোক বুজাবলৈ M, কিলোগ্ৰামক বুজাবলৈ কেজি, এইবোৰ জানি আপোনালোকে। গতিকে এইবোৰ ইম্পৰ্টেণ্ট হয়। গতিকে কুৱেশ্যনসমূহ আহিব পাৰে এনেধৰণৰ, লেন্থৰ SI ইউনিট কি, মিটাৰ, আৰু টাইমৰ SI ইউনিট কি, ছেকেণ্ড, টেম্পাৰেচাৰ কি, কেলভিন, এনেদৰে আহিব পাৰে। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালদৰে মনত ৰাখি ল'ব। এতিয়া আমি নেক্সট শ্লাইডলৈ গৈছোঁ। নেক্সট শ্লাইডত আছে ছাপ্লিমেণ্টাৰী ইউনিটছ। ফাণ্ডামেণ্টেল ইউনিটছৰ উপৰিও দুটা ছাপ্লিমেণ্টাৰী ইউনিটছ আছে, আৰু এই দুটা হৈছে প্লেন এংগুল আৰু ছলিড এংগুল। আৰু এইকেইটাৰ ইউনিট হৈছে, প্লেন এংগুলৰ ইউনিট হৈছে ৰেডিয়ান, আৰু ছলিড এংগুলৰ ইউনিট হৈছে ষ্টেৰেডিয়ান। আৰু ৰেডিয়ানক RAD, ষ্টেৰেডিয়ানক SR হিচাপে চিহ্নিত কৰা হয়। গতিকে এইবোৰ ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালদৰে মনত ৰাখি যাব। আৰু আমি এতিয়া নেক্সট আলোচনা কৰিম ভেক্টৰ আৰু স্কেলাৰ কোৱান্টিটি। কম্পিটিটিভ এক্সামৰ ফালৰ পৰা চালে এইবোৰ বহুত জেনেৰেল ছায়েন্সৰ মষ্ট কমন টপিক হয়, আৰু এইবোৰৰ পৰাই সদ্যহতে কুৱেশ্যনসমূহ আহি থাকে। আমি প্ৰথমতে ভেক্টৰ মানে কি বুজিবলৈ চেষ্টা কৰিম। ভেক্টৰ মানে হৈছে, ভেক্টৰ ইজ এ কোৱান্টিটি হুইচ হেজ both মেগনিটিউড এণ্ড ডাইৰেকশ্যন। যিবোৰ কোৱান্টিটিয়ে মেগনিটিউড আৰু দিশ দুয়োটাই প্ৰকাশ কৰে, সেইটো হৈছে ভেক্টৰ কোৱান্টিটি। আৰু আমি স্কেলাৰ কোৱান্টিটি মানে কি বুজি লওঁ। স্কেলাৰ কোৱান্টিটি ইজ কোৱান্টিটি হুইচ হেজ অনলি মেগনিটিউড, ডাইৰেকশ্যন ইজ নট এছ'চিয়েট। স্কেলাৰ কোৱান্টিটি সেইটো যিটোৱে অকল মেগনিটিউডটো বুজায়, কিন্তু তাৰ কোনো দিশটো সি প্ৰকাশ নকৰে, সেইটোৱে হৈছে স্কেলাৰ কোৱান্টিটি। আমি চিত্ৰৰ সহায়ত নেক্সট শ্লাইডখনত চাই ল'ম, ভালদৰে বুজি পাব। এই চিত্ৰটো চাওঁ। এতিয়া আমি এই চিত্ৰটো চাবলৈ গ'লে বুজিম যে এই গাড়ীখন 45 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছে বুলি যদি কওঁ, তাৰ স্পীডটো যদি কওঁ, তেতিয়া সেইটো কি কোৱান্টিটি হ'ব? স্কেলাৰ কোৱান্টিটি। আৰু যদি আমি এই গাড়ীখন 45 কিলোমিটাৰ পাৰ আৱাৰত এইটোৰ দিশত ইমানখিনি দূৰত্ব অতিক্ৰম কৰিলে এইটো বেগত, তেতিয়া এই বেগটো ভেলচিটিটো কি কোৱান্টিটি হৈ যাব? এই ডাইৰেকশ্যনটো আমি দেখুৱালোঁ নহয়, তেতিয়া সেই বেগটোৰ কি কোৱান্টিটি হৈ যাব? স্কেলাৰ কোৱান্টিটি। গতিকে আমি বুজিব পাৰিলোঁ যে স্পীডটো হৈছে এটা স্কেলাৰ কোৱান্টিটি, আৰু ভেলচিটিটো হৈছে এটা ভেক্টৰ কোৱান্টিটি। যিটো কোৱান্টিটিত দিশটো উল্লেখ থাকে আৰু তাৰ মেগনিটিউডটো উল্লেখ থাকিব, সেইটো হ'ব ভেক্টৰ কোৱান্টিটি। আৰু যিটোত অকল মেগনিটিউডটো উল্লেখ থাকিব, সেইটো হৈছে স্কেলাৰ কোৱান্টিটি। এতিয়া আমি ভেক্টৰ আৰু স্কেলাৰ কোৱান্টিটি এখন চাৰ্ট আমি চাই লওঁ। তাত সকলো ধৰণৰ স্কেলাৰ কোৱান্টিটিজ কোনকেইটা হয়, ভেক্টৰ কোৱান্টিটিজ কোনকেইটা হয়, আমি সেইবোৰ দুটা ভাগত বিভক্ত কৰিছোঁ। গতিকে আমি এইকেইটা চাই লওঁ। ভেক্টৰ কোৱান্টিটি হৈছে স্কেলাৰ কোৱান্টিটি হৈছে ডিষ্টেঞ্চ, স্পীড, মাছ, এনাৰ্জি, ডেন্সিটি, পাৱাৰ, লেন্থ, এৰিয়া, ভলিউম, আৰু হৈছে টাইম, টেম্পাৰেচাৰ, ৱৰ্ক।
আৰু তেনেদৰে স্কেলাৰ কোৱান্টিটি কোনকেইটা হৈছে ডিছপ্লেচমেণ্ট, ভেল'চিটি, ৱেট, এক্সিলাৰেশ্যন, ফ'ৰ্চ, ইম্পালছ, প্ৰেছাৰ, মমেণ্টাম, গ্ৰেভিটি এণ্ড ডাৰ্ক। এতিয়া আমি এইকেইটা মনত ৰাখিব লাগিব। আৰু ইয়াৰ উপৰিও যদি আপোনালোক কুৱেশ্যন আহে চাৰ্টখনত নথকা কিছুমান কোৱান্টিটিৰ, তেতিয়া আমি চাব লাগিব তাত দিশটো অকল উল্লেখ আছেনে নে মেগনিটিউডটো উল্লেখ আছে। যদি দুইটা উল্লেখ থাকে সেইটো কি হৈ যাব ভেক্টৰ, আৰু অকল যদি মেগনিটিউডটো উল্লেখ থাকে দিশটো নাথাকে তেতিয়া হ'ব সেইটো স্কেলাৰ। গতিকে কুৱেশ্যন আহিব পাৰে ডিষ্টেঞ্চ টু ভেক্টৰ নে স্কেলাৰ কোৱান্টিটি, ইম্পালছ টু ভেক্টৰ নে স্কেলাৰ কোৱান্টিটি, টাইম টু ভেক্টৰ নে স্কেলাৰ কোৱান্টিটি, ভেল'চিটি ভেক্টৰ নে স্কেলাৰ কোৱান্টিটি। গতিকে এই চাৰ্টখন আপোনালোকে ভালদৰে মনত ৰাখিব, আপোনালোকে চাই ল'ব এইটো স্কেলাৰ কোৱান্টিটি এইখিনি আৰু ভেক্টৰ কোৱান্টিটি হৈছে এইখিনি। এতিয়া আমি নেক্সট শ্লাইডখনলৈ গৈছোঁ। নেক্সট শ্লাইডখনত কি আছে, জেনেৰেল ছায়েন্সৰ এই চাৰ্টখন বহুত ইম্পৰ্টেণ্ট হয়। এই চাৰ্টখনৰ পৰাও এই ভেলুবোৰৰ মান লিখিবলৈ কয়। আপোনালোকক দি দিব ডেকা ভেলুটো কিমান হয়, হেক্টৰ ভেলু কিমান হয়, আৰু কিলো ভেলু কিমান হয়। অপশ্যন দি দিব ডেকা মানে 10⁻1 নে 10⁻2 নে 10⁻3। ডেকা মানে আমি জানিব লাগিব 10⁻1, হেক্টৰ মানে 10⁻2, কিলো মানে 10⁻3, মেগা মানে 10⁻6, গিগা মানে 10⁻9, টেৰা মানে 10⁻12, পেটা মানে 10⁻15, এক্সা মানে 10⁻18। অন্যহাতে আমি চাব লাগিব ডেচি মানে 10⁻−1। মনত ৰাখিব 10⁻1 মানে হৈছে ডেকা আৰু 10⁻1 মানে হৈছে ডেচি। তেনেদৰে 10⁻2 মানে হৈছে হেক্টৰ, কিন্তু 10⁻−2 হৈ গ'লে কি হৈ যাব চেণ্টি। গতিকে আপোনালোকে ইয়াতে কিছুমান কনফিউজন হয় যে 10⁻−2 থাকিব আৰু 10⁻2 হেক্টৰ আছিলে নে চেণ্টি আছিলে। সদায় মনত ৰাখিব 10⁻−2টো চেণ্টি আৰু 10⁻2টো হৈছে হেক্টৰ। তেনেদৰে 10⁻3 মানে কিলো আছিল, 10⁻−3 হৈ গ'লে মিলি হৈ যাব। আৰু 10⁻6 মানে মাইক্ৰ', 10⁻9 মানে নেনো, 10⁻12 মানে হৈছে পিকো, 10⁻15 হৈছে ফেমেটো, আৰু 10⁻18 হৈছে এটো। গতিকে এই চাৰ্টখন আপোনালোকে মনত ৰাখিব। ইয়াৰ পৰা এটা হ'লেও ভেলু আপোনালোকৰ কুৱেশ্যনত আহিব জেনেৰেল ছায়েন্সৰ টপিকৰ পৰা। গতিকে এই চাৰ্টখন বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন হ'ব পৰা টপিকলৈ গৈছোঁ। যেনে ধৰক আপোনাৰ ওৱান ফাৰ্মি মানে কিমান হয়। এইটো প্ৰত্যেকটো কম্পিটিটিভ এক্সামত আহিয়ে থাকে। ওৱান ফাৰ্মি মানে কিমান হয় সেইটো সদায় মনত ৰাখিব। ওৱান ফাৰ্মি মানে হৈছে 10⁻−15 মিটাৰ, মিটাৰত লিখিবলৈ আহিব। আৰু 1 এম ষ্ট্ৰং মানে কিমান হয় 10⁻−8। এইটো চেণ্টিমিটাৰত 10⁻−8 হয় আৰু মিটাৰত 10⁻−10 মিটাৰ হয়। আৰু 1 নেন'মিটাৰ মানে কি আমি চাৰ্টখনত পায়ে আহিছিলোঁ 10⁻−9 মিটাৰ। আৰু 1 মাইক্ৰন মানে কিমান হয় 10⁻6 মিটাৰ। আৰু 1 লাইট ইয়াৰ মানে কিমান হয় 9.467 × 10⁻15 মিটাৰ। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু 1 এষ্ট্ৰনমিকেল ইউনিট এইটো মষ্ট কমন হয়, কাৰণ প্ৰত্যেকটো কম্পিটিটিভ এক্সামত এইটো দেখা যায় জেনেৰেল ছায়েন্সৰ টপিকৰ পৰা। ইয়াৰ ভেলু হৈছে 1.496 × 10⁻11 মিটাৰ। গতিকে আজিৰ প্ৰথম ভিডিঅ'ত এইখিনিয়ে বহুত ইম্পৰ্টেণ্ট হয়, আৰু ইয়াৰ পৰাই জেনেৰেল ছায়েন্সৰ সকলো কুৱেশ্যন আপোনালোকৰ আহি থাকে। গতিকে ভিডিঅ'টো ভালদৰে চাব আৰু এই চাৰ্টবোৰৰ প্ৰত্যেকখিনি ভেলু আপোনালোকে মনত ৰাখিব। আৰু অসমত হ'বলগীয়া সকলো কম্পিটিটিভ এক্সামত ইয়াৰ পৰা আপোনালোকে কুৱেশ্যন দেখা পাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই, আৰু আমি নেক্সট ভিডিঅ' এনেদৰে জেনেৰেল ছায়েন্সৰ ওপৰত আগবঢ়াই যাম। আপোনালোকে কণ্টিনিউৱাছ ভিডিঅ'বোৰ চাই থাকিব। গতিকে আজিলৈ ইমানেই, নেক্সট ভিডিঅ' আকৌ লগ পাম। নমস্কাৰ, ধন্যবাদ।